গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই অনলাইন পাঠদান কৰিম। ক্লাছ 6 এছামিছ মিডিয়াম ছাবজেক্ট অংকুৰণ পাঠ নং 6। এই অংকুৰণ পাঠ নং 6ৰ আগৰ ভিডিঅ'ত পাঠটো আলোচনা কৰি বুজাই দিয়া হৈছে। আহি আমাৰ এতিয়া 6 নং পাঠৰ 40 নং পৃষ্ঠাৰ কিতাপখন উলিয়াই চাব। মই এইটো পঢ়ি অলপ বুজাই দি আছোঁ। যজ্ঞদত্ত অলপ গহীন হৈ হুমুনিয়া পেলাই, এয়া বৰ দীঘলীয়া কাহিনী মহাৰাজ। কি কৈছে? যজ্ঞদত্তই কৈছিল এইটো দীঘলীয়া, বিৰাট দীঘল কাহিনী আছে। মহামন্ত্ৰী হ'ব আপুনি যেনেকৈ কয় কওক, তীক্ষ্ণ বুদ্ধিৰ মহাৰাজে সকলো বুজি পাব। মহামন্ত্ৰী কৈছিল কৈ যাক। মহাৰাজে তীক্ষ্ণ মানে চোকা বুদ্ধিৰ সোনকালে বুজি পাব। যজ্ঞদত্ত তেন্তে শুনক মহাৰাজ। যজ্ঞদত্তই তেন্তে মহাৰাজ শুনক এনেকৈ কৈছে। মই চমুৱাই কওঁ, মই বৰ দুখীয়া পৰিয়ালৰ লোক। আমি প্ৰায় সঘনে থাকিবলগীয়া হয়। তাৰমানে মই দুখীয়া ঘৰৰ মানুহ। আমি প্ৰায় লঘনে মানে নাখাই থাকিবলগীয়া হয়। সেইবাবে মোক এলেহুৱা বুলি পত্নীয়ে সদায় ককৰ্থনা কৰে। সেইকাৰণে মোক মোৰ পত্নীয়ে এলেহুৱা বুলি ককৰ্থনা ঠাট্টা ইয়াৰ্কি কৰে। তেওঁৰ ককৰ্থনা সহিব নোৱাৰি সেইদিনা মই ঘৰৰ পৰা ওলাই গ'লোঁ। তেওঁৰ এই ঠাট্টা ইয়াৰ্কি মই সহিব নোৱাৰোঁ। খঙতে মই ঘৰৰ পৰাই ওলাই গ'লোঁ। এনেদৰে গৈ গৈ এখন ডাঠ হাবিত সোমালোঁ। এনেকৈ গৈ 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 থাকোঁতে মই এখন অৰণ্য জংঘলত সোমাই গ'লোঁ। এনেতে তাত বহুতো প্ৰাণীৰ আৰ্তনাদ শুনি মই ঘাঁহেৰে আবৃত এটা কুঁৱাৰ কাষ পালোগৈ। এনেকৈ তাত প্ৰাণীৰ আৰ্তনাদ মই কি কৈছে, ঘাঁহৰ আবৃত এটা কুঁৱাত ঘাঁহেৰে আবৃত হৈ থাকে, সেই কুঁৱাৰ ওচৰত পালোঁ। মহামন্ত্ৰী তাৰ পাছত যজ্ঞদত্ত তললৈ জুমি চাই দেখিলোঁ। যজ্ঞদত্তই তল পিনে এনেকৈ দেখিলে সেই কুঁৱাটোত এটা বাঘ, এডাল সাপ। সেই কুঁৱাৰ তলত মানে কুঁৱাৰ ভিতৰত এটা আছে বাঘ আৰু এটা সাপ। এটা বান্দৰ আৰু এজন মানুহ পৰি আবদ্ধ হৈ আছে। আৰু এটা সাপ, এটা বান্দৰ পৰি তাত কুঁৱাত পৰি আছে। মহাৰাজ উদ্বিগ্নতাৰে আপুনি আটাইকে উদ্ধাৰ কৰিলেনে? মহাৰাজক কৈছে। মহাৰাজ উদ্বিগ্নতাৰে আটাইকেইজন উদ্ধাৰ কৰিছেনে? এনেকৈ কৈছে। যজ্ঞদত্ত হয় মহাৰাজ। যজ্ঞদত্তই মহাৰাজক ক'লে। সকলোকে উদ্ধাৰ কৰাৰ পাছত আটাইয়ে মোক কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিলে। তাৰপিছত সকলোকে এই কুঁৱাৰ পৰা উঠাই আনিলে। তাৰপিছত প্ৰতিশ্ৰুতি দিছে কিবা এটা বস্তু দিম উঠালে। বান্দৰ, বাঘ আৰু সৰ্পই নিশ্চয়কৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। তাৰপিছত বান্দৰ, বাঘ আৰু সৰ্পই মানে সাপ সঁচাকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব। বান্দৰে মোক সুমিষ্ট ফল দিলে আৰু সি মোক বাঘৰ গুহালৈ লৈ গ'ল। আৰু কি ক'লে? সুমিষ্ট মানে মিঠা ফল দিলে আৰু গুহাৰ ভিতৰত লৈ গ'ল। বাঘে যথাবিধি সেয়া সৎ কৰি মোক অহপামান অলংকাৰ দি ক'লে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল। আজিৰে পৰা এইবোৰ আপোনাৰ। সেইবোৰ ৰাজকোঁৱৰৰ অলংকাৰ। এইবোৰ আজিৰ পৰা মই আপোনাক দিলোঁ। মহামন্ত্ৰী মহাৰাজ, মই ঠিকেই অনুমান কৰিছিলোঁ। মহামন্ত্ৰী মহাৰাজক ক'লে, হয় মই ঠিক অনুমান কৰিছোঁ। সেইজন দৰিদ্ৰ ব্ৰাহ্মণে ধন সোণ লোভত অপকৰ্ম কৰিব নোৱাৰে। সেই ব্ৰাহ্মণজন ধন সম্পত্তি লোভত অপকৰ্ম কৰিব নোৱাৰে। ৰাজকুমাৰক একেথেই মহাৰাজ কৈ যাওক, ডাঙৰীয়া কৈ যাওক। মহাৰাজে ক'লে, কৈ যাওক ডাঙৰীয়া, কৈ যাওক।
কৈ যাওক এনেকৈ ক'লে। আজি আমাৰ পাঠদান এইখিনি মই পঢ়ি তোমালোকক বুজালোঁ আৰু সেই পাঠৰে কিছুমান প্ৰশ্ন দিলোঁ। তোমালোকে ভিডিঅ'টো চাই খাতাত লিখিব, উত্তৰ দিয়া। প্ৰশ্ন নম্বৰ হৈছে 2, ক খ গলৈকে হৈছে। এতিয়া আহি ঘ নম্বৰ। মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক প্ৰদান কৰিলে। উত্তৰ, মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। সেই মহাৰাণীক জীয়াই তোলাৰ কাৰণে পুৰস্কাৰ স্বৰূপে কি কৰিলে? মন্ত্ৰিত্ব প্ৰদান কৰিলে। পুৰস্কাৰ স্বৰূপে মন্ত্ৰিত্ব প্ৰদান কৰিলে। এতিয়া 9 নম্বৰ প্ৰশ্ন হৈছে, কাৰ ককৰ্থনাৰ সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিলে? এতিয়া 5 নম্বৰ, কোনে কাক কি কৈছিল? খ নম্বৰ দিয়া আছে, দ্বাৰপালজনক মই কি পুৰস্কাৰে পুৰস্কৃত কৰিম? এতিয়া উত্তৰ হ'ব, উক্ত কথাষাৰ মহাৰাজ ৰাজে মহামন্ত্ৰীক কৈছিল। এই কথাষাৰ মহামন্ত্ৰীক কৈছিল। খ নম্বৰ হৈছে, এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল, আজিৰ পৰা সেইবোৰ আপোনাৰ। উত্তৰটো হ'ব, উক্ত কথাষাৰ বাঘটোৱে যজ্ঞদত্তক কৈছিল। এইটো বাঘটোৱে যজ্ঞদত্তক কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিকেইটা প্ৰশ্ন মই দিলোঁ ব্লেকবোৰ্ডত লিখি, সেই প্ৰশ্নবোৰ উত্তৰ ভিডিঅ'টো চাই ধুনীয়াকৈ লিখিব আৰু ঘৰতে সেইবিলাক মুখস্থ কৰিব। আজিৰ আমাৰ অনলাইন পাঠদান ইমানতে সামৰণি মাৰিছোঁ।